গাইস কি খবৰ ভালনে আপোনালোকৰ মই চুমচুমে আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজিৰ ৰেচিপিটো আপোনালোকে চালেই গম পাব হয়তো আহকচোন চাওঁ কোনটো ৰেচিপি লৈ মই আজি আহিছো আপোনালোকৰ ওচৰলৈ এগ পকৰা হয় যোনে এনেদৰে বনাই খোৱা নাই সকলোৱে বনাই খাব বহুত টেষ্টি হয় আমি সন্ধিয়া টাইমৰ এতিয়া চাহৰ লগত খাবলৈ মই এতিয়া বনাবলৈ ৰেডি কৰোঁগে আহকচোন কি লাগে চাওঁ এয়া চব মই ইয়াতে লৈছোঁ বেচন একাপ মানৰ জোখত ডাঙৰ কাপটোৰে লৈছোঁ বেচন ডাঙৰ কাপটোৰে এক কাপ পুৰা ফুলকৈ লৈছোঁ আৰু মই ইয়াতে লৈছোঁ ডিম এটা বেচনৰ ওপৰতে লৈ লৈছোঁ ডিম এটা আৰু এগ পকৰাটো খাবলৈ বহুত টেষ্টি হয় আপোনালোকে যদি নাই খোৱা খাবচোন এবাৰ বনাই আৰু মই লৈছোঁ ইয়াতে জলকীয়া দুটা আপোনালোকে যদি জ্বলা বেছিকৈ খায় আপোনালোকে বেছিকৈ ইয়াতে এড কৰি দিব আৰু মই কম জ্বলা খাওঁ কাৰণে দুটা জলকীয়াই লৈছোঁ আৰু মই ডাঙৰ সাইজৰ পিঁয়াজ এটাই দি লৈছোঁ ইয়াতে সৰু সৰুকৈ মিহি মিহিকৈ কাটি এটা পিঁয়াজ মই ইয়াতে দি দিছোঁ আপোনালোকে যদি পিঁয়াজটো অলপ বেছিকৈ খাই ভাল পায় তেতিয়াহ'লে আপোনালোকে ইয়াতে দুটা এড কৰি দিব মই ইয়াতে এটাই দিছোঁ আৰু মই ইয়াতে সোৱাদ অনুসৰি নিমখ অলপ দি দিছোঁ আপোনালোকে সোৱাদ অনুসৰি নিমখটো দিব মই ইয়াতে দি ল'লোঁ নিমখটো ইয়াতো মই ভালদৰে মিক্স কৰি লৈছোঁ এবাৰ পানী অলপ অলপকৈ দি আপোনালোকে পানীটো অলপ অলপকৈ দিব যদি অলপ বেছিকৈ পানী দি দিয়ে নহয় তেতিয়া মিশ্ৰণটো অলপ বেছি পনীয়া হৈ যাব আপোনালোকে পানীটো অলপ অলপকৈ মোৰ নিচিনাকৈ দি যাব তেতিয়া আপোনালোকৰ মিশ্ৰণটো সোনকালে পনীয়া হৈ নাযায় মানে পনীয়াও কৰিব নালাগে বেছিকৈ ডাঠো কৰিব নালাগে নৰ্মেলকৈ থ'লেই হ'ল আৰু মই কেৰাহী এখনত গৰম হ'বলৈ তেল দি দিছোঁ তেলখিনি গৰম হোৱাৰ পিছতে এটা এটাকৈ মই এগ পকৰা দি যাম আৰু ইয়াত চব মই তেলটো গৰম হোৱাৰ পাছতে এগ পকৰাটো এনেদৰে মই ভালদৰে দি দিছোঁ আপোনালোকে ইয়াতে চামুচো ইউজ কৰিব পাৰে মই কিন্তু চামুচেৰে দিয়া নাই যোনটো বাচনত মই ফেটিছিলোঁ সেই বাচনতে মই দি দিছোঁ আৰু লুটিয়াওঁতে ভালদৰে লুটিয়াব কিন্তু চব এতিয়া মই ভালদৰে পকৰাটো দিয়াৰ পিছতে ভালদৰে লুটিয়াই দিলোঁ ব্ৰাউন কালাৰ অহালৈকে মই এনেদৰে ভাজি থাকিম যেতিয়া ব্ৰাউন কালাৰ হৈ যাব তেতিয়া মই কেৰাহীখনৰ পৰা আন এখন প্লেটত উঠাই ল'ম আপোনালোকে লৰাওঁতে কিন্তু খুব সাৱধানেৰে লৰাব নহ'লে ভাঙি যোৱা চান্স থাকেগৈ এয়া চব মই ব্ৰাউন কালাৰ অহালৈকে এনেদৰে ভাজি ল'লোঁ এতিয়া মই আন এখন প্লেটত কাঢ়ি ল'ম এয়া চব মোৰ ধুনীয়াকৈ সিজিছে পুৰা ধুনীয়াকৈ সিজিছে আপোনালোকে এনেদৰে ট্ৰাই কৰি চাবচোন বহুত টেষ্টি হয় খাবলৈ এয়া চব মই দুটা ৰেডি হৈ গ'ল মই লাল চাহ একাপ লৈ খাম এতিয়া আৰু মই এগ পকৰাটো খাবলৈ লাল চাহ 2 কাপমান বনাই লৈছোঁ এয়া চব মই লাল চাহ কাপত তেজপাত এখিলা মই ইয়াতে এড কৰি দিছোঁ তেতিয়া বহুত ধুনীয়া চেণ্ট আহে এতিয়া আমাৰ চাহ কাপৰ সৈতে এগ পকৰাও খাই হ'ল আৰু এতিয়া মই অলপ ওচৰতে হয় যাবলৈ ওলাইছোঁ মাহী ঘৰত যাওঁ এতিয়া যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে হয় মাহীহঁতৰ ঘৰলৈ যাওঁ হাই গৈ হাই এতিয়া ওচৰতে মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ ইয়া আমাৰ ল'ৰাটো হয় হাই গৈ দিয়া হাই 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 এতিয়া ইয়াৰ মাহীহঁতৰ ঘৰ আহি পাই গ'লো সো ফ্ৰেণ্ডছ আজি যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আজিলৈ আহিছোঁ বাই বাই